নমস্কাৰ, মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই। বৰ্তমান আমাৰো ভাল। আজি আহিছোঁ ধান দাবলৈ। ভাবিলোঁ ভিডিঅ' এটাকে আৰম্ভ কৰি দিওঁ। বহুত দিন মই ভিডিঅ' দিয়াও হোৱা নাই। আহি দলংখনৰ ওচৰ পাইছোঁহি। বহুত দূৰ যাব লাগে পথাৰলৈ। খোজকাঢ়ি আমনি লাগে, তাতে ৰ'দটো যিহে চোকা। বা আৰু ময়ে আহিছোঁ। মইহে থাকি গৈছোঁ, বা বহুত আগত পালেগে। আগত গৈছে আৰু মই কিমান পিছত। তেনেহ'লে পথাৰ পাই লওঁগৈ, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। পথাৰ আহি পাইছোঁহি আৰু গোটেই পথাৰখন সোণোৱালী হৈ আছে, দেখি ইমান ভাল লাগিছে। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। বা মোতকৈ বহুত আগত গৈ পালেগে। ৰচোন, মই ভিডিঅ' এটা কৰি লৈছোঁ। ৰ'দত নুঠে গ্লাছ। আচ্ছা, গ'লটো মুখখন নাই লোৱাচোন, একো নুঠে। বাদে চাহ খাই লওঁ। তহঁতে কোনোবাই হাঁহ বাই দে। মুখখন দেখাই দিয়ক আপোনালোকে। হাঁহ বাই কিবা এটা কৈ মেলি মই ইমান ধুনীয়াকৈ ভিডিঅ'টো কৰি আছোঁ পাই। হাঁহি এটাও মাৰি নিদিয়ে। যি হাঁহি অকণ মাৰিছে আৰু। আমাৰ পেটলিয়ে বাৰু দাব পাৰিছে। পথাৰৰ ভিডিঅ' কৰা নহ'ল, ধান দোৱাত লাগিলোঁ। এতিয়া ঘৰ আহি পালোঁ। ঘৰৰ পৰা অলপ সময় হ'ল বাৰু। এতিয়া শুই আছোঁ। মায়ে খানা বনাই আছে। ইমানেই ভাগৰ লাগিছে, হাত ভৰি বিষ হৈ গৈছেগৈ। তেনেকৈ ধান দোৱা অভ্যাস নাই যে। দালো শেষ কৰিবই নোৱাৰিলোঁ। ভাবিলোঁ এতিয়া আপোনালোকৰ লগত অকণমান কথাকে পাতোঁ। এলেহুৱা মানুহ যে, বহুত পাল মাৰিলোঁ, নাই হ'লেও দাবলগীয়া হ'ল যে। এতিয়া গা বিষ হৈ গৈছে আৰু। ভাতকেইটা হ'লেই খাই হ'লেই আৰু বাচিলোঁ। পথাৰত বেছিকৈ ভিডিঅ' কৰা নহ'ল। বেছিকৈ মোবাইলত লাগি থাকিলে কামেই নহয়, সেইকাৰণে ভিডিঅ' কৰা নহ'ল আৰু। তাতে মইতো এলেহুৱা মানুহ, বহুত পাল মাৰিলোঁ বাৰু। হ'লেও অলপতো নাদালে নহ'ব। আৰুনো কি ক'ম।
আপোনালোকে পিছে ধান চান কাটিলে নাই? আমাৰ খেতি উঠিবই আৰু। মোৰ ভিডিঅ' দিয়া নহয়, কিনো ভিডিঅ' দিম ভাবিয়ে নাপাওঁ। কিমাননো ভাত খোৱা চাহ খোৱা দেখাই থাকিম। তেনেকুৱা ভিডিঅ' দি থাকি সদায় ভালো নালাগে, সেইকাৰণে ভিডিঅ' দিবলৈ নহয়। ভাত খোৱালে অলপ সময় আছে, গৈ চাই আহিলোগৈ। সেইকাৰণে ভাবিলোঁ এতিয়া চাহ একাপকে খাই লওঁ। এইফালে আমাৰ ধুনু দেখিছে নাই, মোৰ লগতহে থাকে আৰু। ইয়াৰ মাক নাই আকৌ দেই, ইয়াৰ মাক হেৰাই থাকিলে। সেইকাৰণে মোৰ লগতে থাকে আৰু, কান্দি কান্দিহে চকুৰ অৱস্থা বেয়া। ই মোৰ লগতে শুই থাকে। ন ধুন, শুবলৈ আহিলেই। আমাৰ এতিয়া ধুনু শুব ন, বুলি কান্দি কান্দি চকু অৱস্থা বেয়া হৈ গৈছে আকৌ দিয়াচোন ধুনু। মোৰ মানুহজনী কোনোবাই লৈ গ'ল বুলি থৰিবলৈ যাওঁতে নতুন, সেইকাৰণে মোৰ লগতে থাকে আৰু। ই ৱালত বান্ধিব নোৱাৰি, অকণমানি পোৱালি। ডাঙৰ ছাগলীয়ে খুচিব, সেইকাৰণে ইয়াক মই মোৰ লগতে ৰাখোঁ আৰু। মোৰ পাৰ্টনাৰ বনি গৈছে। তেনেহ'লে চাহ তাহ খাই মেলি লওঁ। আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। সকলো ভালে থাকক, বাই বাই।